কৰা হৈছে এই মুহূৰ্তত যিকোনো মুহূৰ্ততে নোৱা নৈৰ বানে ছিগি নিব পাৰে হৰিণখোজা গাঁৱৰ পথ ভূটানৰ পৰা নামি অহা নোৱা নৈৰ ফেনে ফুটুকাৰে বাঢ়ি অহাৰ লগে লগে এতিয়া আতংকত ভুগিছে ৰাইজে ক্ৰমাৎ বৃদ্ধি পাইছে নদীৰ জলস্তৰ কেইবাটাও ঘৰ বৰ্তমান বানত আক্ৰান্ত হৈছে মঙলদৈৰ হৰিণখোজা কানাই সুবাকে ধৰি জানাৰাম চৌকা পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁও বৰ্তমান প্লাবিত হোৱাৰ আশংকা কৰা হৈছে নোৱা নৈৰ সংহাৰী ৰূপ এই মুহূৰ্তত আমি দেখুৱাইছো আপোনাক আৰু যাৰ বাবে আতংকিত হৈ পৰিছে ৰাইজ আৰু আতংকিত হৈ লকডাউন চলি থকাৰ সময়তেই ৰাজপথলৈ ওলাই আহিছে ৰাইজ আৰু জলসম্পদ বিভাগে মথাউৰিটো এইবাৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা নকৰাৰ কাৰণে এতিয়া ক্ষোভিত হৈ পৰিছে গাঁৱৰ ৰাইজ অস্থায়ীভাৱে জলসম্পদ বিভাগে কাম আৰম্ভ কৰিছে যদিও তাত সন্তুষ্ট হোৱা নাই ৰাইজ মঙলদৈৰ বান পৰিস্থিতিৰ বুজ লম আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ সৈতে নৱজ্যোতি সংযুক্ত হৈছো আপোনাৰ সৈতে জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে আৰু ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগে লগে আতংক হৈ পৰিছে গাঁওবাসী ৰাইজ আমি দেখুৱাইছোঁ নোৱা নৈৰ দৃশ্য যি নোৱা নৈ এতিয়া ফেনে ফুটুকালে বাঢ়িবলৈ আৰম্ভ কৰিছে যাৰ ফলত বহু গাঁও প্লাবিত হোৱাৰ আশংকা দেখিবলৈ পোৱা গৈছে যি নোৱা নৈৰ এই গাঁওসমূহত কিন্তু এতিয়া যি মথাউৰি আছে এই মথাউৰিসমূহ এতিয়ালৈকে নিৰ্মাণ কৰা নাই যাৰ কাৰণে এতিয়া আতংকত ভুগিছে গাঁৱৰ ৰাইজ আমি দেখুৱাইছোঁ নোৱা নৈৰ দৃশ্য যি নদীত এতিয়া ফেনে ফুটুকাৰে বাঢ়িব ধৰিছে পানী আৰু যাৰ কাৰণে আতংক হৈ পৰিছে যেটো এই নদী ভূটানৰ পৰা নামি আহে এই পানী আৰু এই ভূটানৰ পৰা নামি অহা এই নদীয়ে এতিয়া সংকিত কৰিছে কেইবাখনো গাঁৱক আমি দেখুৱাইছোঁ কিছু কাম ইতিমধ্যে জলসম্পদ বিভাগৰ ফালৰ পৰা কৰিছে যদিও কিন্তু সেয়া ৰাইজ সন্তুষ্ট হোৱা নাই আমি গাঁওবাসী ৰাইজে জানিব বিচাৰিম কি ধৰণে কাম কৰা হৈছে কি কাম আছে এতিয়া কি গাঁও প্লাবিত হ'ব হয় আপোনালোকে দেখিছে আমাৰ এইটো নোৱা নৈ হয় এইটো নোৱা নৈ যি ধৰণে পানী বাঢ়িছে এইটো আমাৰ হৰিণখোজা গাঁও হয় এনেকৈ প্ৰায় পিনি এই ভাবি ফালে প্ৰায় 20-25খন গাঁও আছে এইফালে এতিয়া বিশেষ কৰি হৰিণখোজা কানাইচুবা হৰিণখোজা জনাৰাম চৌকা গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 25খন গাঁও এনেদৰে এই 25খন গাঁও যি ধৰণে বানপানীত প্লাবিত হ'বৰ কাৰণে আশংকা হৈছে আপোনালোকে দেখিছে মানে কি সময়ত এতিয়া তেওঁলোকে বানপানী বাঢ়া দেখা পাই তেওঁলোকে মথাউৰি কাম নিৰ্মাণৰ কাৰণে আহিছে কিন্তু আমি এতিয়াও সন্তুষ্ট নহয় যে সময়ত বানপানীৰ সময়ত কিয় তেওঁলোকে আগতে কি কৰিছিল গতিকে মই নগৰবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিনম্ৰভাৱে চৰকাৰক অনুৰোধ জনাইছোঁ যাতে অনতি পলমে তেওঁলোকে ইয়াৰ ব্যৱস্থা লয় কিন্তু এনেদৰে দুই এটা বস্তাত এইটো যিটো কাম কৰি আছে তেওঁলোকে স্থায়ী কাম কৰা নাই অস্থায়ী এইটো কোনো স্থায়ী কাম নহয় এইটো হয়তো বানপানী দেখা পাই তেওঁলোকে কাম কৰিছে এইটো কোনো স্থায়ী কাম বুলি আমি নকওঁ কিয়নো তেওঁলোকে দেখিছে যে এবাৰ দুবাৰ নহয় আমি দেখাৰ পৰা এই বানপানী ইয়াতে হৈ আছে প্ৰত্যেক বছৰে হয় বানপানীৰ আগমুহূৰ্তত চৰকাৰে এই ব্যৱস্থাটো কৰে দুই এটা বস্তাত ভৰাই পেলাই তেওঁলোকে বানপানী আগভেটা দিব বিচাৰে কিন্তু প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে যিটো কাম কৰিছে এইটোত আমি সন্তুষ্ট নহয় গতিকে মই বিনম্ৰভাৱে গড় চৰকাৰক অনুৰোধ জনাইছোঁ এইটো যাতে তেওঁলোকে স্থায়ী কাম কৰে অস্থায়ীভাৱে যাতে দুই এদিনত মানে কি আজি বানপানী আহিছে কালি ভাঙি যাব তেনেকুৱা কাম নহয় স্থায়ী কাম লাগে কি গাঁও হয় কি কয় গাঁও ইয়াতে হৰিণখোজা কানাইচুবা এনেকৈ প্ৰায় 25খন গাঁও নিশ্চয়কৈ আমি দেখুৱাইছোঁ কাৰণ ৰমেশে দেখুৱাইছে এই ধৰণে গাঁৱৰ ৰাইজ চলাই আহিছে শংকিত হৈ এই ধৰণে গাঁৱৰ ৰাইজ চলাই আহিছে যি সময়ত লকডাউন চলি আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰু এই লকডাউনৰ সময়ত এই ধৰণে লোকসকল ওলাই আহিছে যিহেতু গাঁওসমূহত যি নদীৰ পানী বঢ়াৰ লগে লগে গাঁওসমূহত এই পানীয়ে প্লাবিত কৰাৰ শংকা কৰিছে যাৰ কাৰণে এই ধৰণে গাঁৱৰ ৰাইজ চলাই আহিছে আৰু নোৱা নৈৰ দৃশ্য নোৱা নৈৰ ইতিমধ্যে নদীয়ে ফেনে ফুটুকাৰে বাঢ়িবলৈ আৰম্ভ কৰিছে যাৰ কাৰণে এতিয়া শংকিত হৈ পৰিছে গাঁৱৰ ৰাইজ আৰু গাঁৱৰ ৰাইজ এই ধৰণে প্ৰতিবাদমুখৰ হৈ পৰিছে বুলি ক'ব লাগিব সকলো ওলাই আহিছে আৰু সকলোৰে দাবী যে যি মথাউৰি কাম কৰা হ'ব এই কাম কিন্তু স্থায়ী কাম কৰিব লাগিব হয় ধন্যবাদ।